আৰু কৃষ্টি কইনা কাই চাম মই আজি সাধু এটা কওঁ খুজিব এদিন মই পুতলাৰ নামৰ ছোৱালী এজনী পুতেক গৈ আছিলে ৰাস্তা ফালে মই দেখিলো তাৰপিছত পুতলাক কোনোবাই সুধিলে পুতলা তই ক'লৈ যাৱ মই আইতাহঁতৰ ঘৰলৈ যাওঁ এনেকৈ ক'লে মই তেতিয়া ইমান ধুনীয়াকৈ তাৰ ওচৰলৈ গ'লো তাৰপিছত ভূতজনীক খেদাই দিলোঁ তাই কৈছিলে ভূতজনীয়ে পুতলা তক মই লৈ যাম ব'ল সেইকাৰণে কৈছিলে সেইকাৰণে মই তাইক দৌৰি লৈ আহিলোঁ ভূতটোক খেদাই দিলোঁ তাৰপিছত এদিন পুতলাই মাকৰ লগত বাপেকৰ লগত গৈ আছে ভূত আকৌ পালে নহয় তাৰপিছত মাকে বাপেকে পলালে আৰু ঐ মোক বচা পলালে আৰু মোক মই তাহাঁতৰ ওচৰলৈ গ'লোঁ আৰু ভূতজনীক খেদাই দিলোঁ আৰু এদিন নাবাচে এনেকৈ ক'লে তাৰপিছত মই এদিন এই মামীহঁতৰ ঘৰলৈ গৈছিলোঁ যে সেইকাৰণে মই গমেই নাপাওঁ তাৰপিছত ভূতজনী এটি বজাৰলৈ গৈ আছিলে যে ক'বলৈ বাহিৰলৈ ওলাবও নোৱাৰে সেইকাৰণে বৰষুণ বতৰ দি আছিলে একোৱেই নাই ঘৰত ভাত খাব লৈছিলে সেইকাৰণে বজাৰলৈ গ'ল ছাতি এটা লৈ স্কুটিত পুতলা ঘৰতে আছে পুতলাক খাই পেলালে সাধু শেষ বাই বাই নমস্কাৰ